কবি প্রণব কুমার বর্মনের কবিতা মই দেবদা আবৃত্তি দীপজ্যোতি দাস। মই দেবদা কেনে আছা বাৰু? কালিও একেদৰে টিকটিকিয়া ৰঙা পিন্ধি ঘূৰি ফুৰিছিলা, চুলি মেলি আছিলা, কেৰাহীকৈ চাইছিলা মোৰ সপোনৰ আলিবাটত যে মই স্থিতপ্ৰজ্ঞ হৈ থাকো কেনেকৈ হে। তামাম চিগাৰেট শেষ কৰি চাটবাক হৈছো, মদৰ বটল শেষ কৰি হৈছো উমৰ খায়াম, ইয়ে দিল মাংগে মোৰ। আৰু তোমাৰ কাণসাৰ নাই, কেৱল জ্বলাই মাৰিছা। শপত খাইছো যি হাতেৰে তোমাক স্পৰ্শ কৰিছো, সেই হাতেৰে মই ছিঙা নাই গোলাপ। যি ওঠেৰে চুমা খাইছো, সেই ওঠেৰে কৰা নাই অপলা। তোমাৰ দুচকুৰ উজ্জ্বলতা মোৰ মৃত্যু হও। এনেদৰে তুমি আঁতৰি গলে উন্মাদ পৃথিৱী অযুত বছৰ। এনেদৰে তুমি থৰ হৈ চকুৰ ফালে চালে পৃথিৱী চিৰকাল নিশ্চয়। কেনে আছা বাৰু? এৰি থৈ আহিলা নেকি সৰল বিশ্বাস শৈশৱৰ সমুদ্ৰ? পাহৰণিৰ ঢৌবোৰত এৰি দিলা নেকি গুণগুণ অন্তৰংগ হেঙুলীয়া আকাশক? মোহনীয়া যৌৱনৰ নীল স্বপ্নক এৰি থৈ আহিলা কোনটো বসন্তৰ ধবল স্তপত? এনেদৰে তুমি মই ঘড়ীৰ বুৰঞ্জীত ধূসৰ সপোন হৈ যাম নে? মই অসমৰ্থ কবি, তোমাৰ হিয়া ভঙা বিননিৰ অৰ্থ নুবুজো। ৰৈ ৰৈ বাজে কৰবাত ভোকে ভাগৰা স্কুল ছুটিৰ ঘণ্টা, একোৰ এক গ'ল এদিম চেদিম বা। কেনে আছা বাৰু? এয়া তোমাৰ ৱালা ফটো বুকুত বান্ধি এঢোক ফটিকা পান কৰো আৰু কান্দো তোমাৰ সোঁৱৰণিৰে। কথা আছিল এদিন আমি পালন কৰিম সেউজীয়া উৎসৱ। কথা আছে বহুত কথা, কত কি। মুখ গুমঠাই গুঠি আছা নেকি অভিমানৰ চুৱেটাৰ? গম গম দুগালত লিখিছা নেকি চিঠিৰ আখৰ ৰাতি ৰাতি? আজি বৰ দুখ লাগি গ'ল মোৰ ভাল পোৱাৰ ষ্টেচনত তোমাৰ স্মৃতিৰ ৰেলগাড়ী এখনতে নৰ। মদ খালে বুকুৰ বৰষুণত তিতি বৰ ভাল লাগে। মদ খাও দিয়া দিয়া শূন্যতাৰ গিলাচত বাকি দিয়া, হেৰুৱা হিৰণময়ী পাত্ৰৰ পৰা। তুমি সপোন আৰু ভাৱনা ইমান আমনি কৰা। ধন্যবাদ।